Hi friends, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল পল্লৱী মেধি অফিচিয়েল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে আৰু মোৰো ভাল, কিন্তু আজি অকমান বেয়া। যাও এডাল উইশ কৰি দে নেকি? চকুটো মুছ, চকুটো মুছ, চকুটো মুছ। নাচাবি যাতে গাৰ্লফ্ৰেণ্ড ধুনীয়া চাই বগা চাই চকুটো মুছ, মুছি দে, উইশ কৰ আৰু ফু কৰি ধুনীয়া বগা পিবা। আজি লৰা যাব হোষ্টেল, তো এই ৰাতিপুৱা আজি ভিডিঅ' কৰিছোঁ। লৰা যাব হোষ্টেল, এতিয়া সি ওলাই মেলি গা চা ধুই ৰেডি আৰু একদম। কৈ দে আপুনি জোৰত কিনো কম যাব হৈছে আৰু অঁ আহিবই আকৌ, যিহেতুকে কিমান দিন আৰু বেছি দিন নাই নহয়। পঢ়াৰ কাৰণে যাবই লাগিব নহয় জানো, আৰু সকলো মাক দেউতাকে সেইটো বিচাৰে, নিজৰ ল'ৰা ছোৱালী সদায় ভাল হোৱাটো বিচাৰে আৰু আমিও বিচাৰোঁ। এতিয়া সি 5 মাহে থাকিলে ঘৰত বন্ধ বুলি, আৰু এতিয়া আৰু পঢ়িব লাগে, কাৰণ লকডাউন বুলি কোৱাৰ লগে লগে ল'ৰা ছোৱালী বৰবাদ। আমাৰতো এইকেইটাতে হৈছে, অকল মোবাইলতে। ইয়ে সৰুটো মোবাইলত, তো সৰুটোনো ক'ত স্কুল খুলিব, তাক প্লে গ্ৰুপত দিয়া কথাই আছিলে, কিন্তু নহ'ল। এতিয়া কেতিয়া খোলে কি খোলে একো গম নাপাওঁ, কিন্তু ডাঙৰটো এইবাৰ যিহেতুকে মেট্ৰিক দিব, সি যাবই লাগিব আৰু গ'ল, যাব এতিয়া অলপ পিছত দেউতাকৰ লগত। দাঢ়ি চাৰি গজি কৈ দে কিবা কিবি, মোৰ চেনেল কৈ দে। আপোনালোকে মোৰ চেনেলটো চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, মানে মোৰ চেনেলটো চাই থাকিব আৰু মায়ে কিবা কিবি ভিডিঅ' দি থাকিব। চেনেলটোৰ নাম কৈ দে। জেছৰাজ মেধি কাশ্যপ অফিচিয়েল। তো তাৰ চেনেলটোৰ নাম জেছৰাজ মেধি কাশ্যপ অফিচিয়েল। আপোনালোকে সিটো এতিয়া ভিডিঅ' দিব নোৱাৰিব, আৰু মই মাজে মাজে এটা দুটা দি থাকিম আৰু সৰু সুৰাকৈ, কাৰণ মোৰো চেনেল এটা আছে, মই তাতেও দিব লাগে। আৰু পুকুক লৈ মোৰ এতিয়াতো অকণমান অসুবিধা, সি অকণমান পুকুক ৰাখিছিলে, তেতিয়াও মই ভিডিঅ'বোৰ কৰিছিলোঁ। এতিয়াতো মোৰ অকণমান দিগদাৰেই হ'ব, সিও হোষ্টেল যাব ওলালে। আৰু আমাৰ টুটু বাইদেউ চাওক, ৰাতিপুৱাই বহি লৈছে একদম। কি খাই আছ? জোৰত ক। ৰুটি অকল নে আৰু কিবা লৈছ? তাই আজি যাব ওলাইছিলে টুটুৱে, তাৰপাছত কালি একেবাৰে খুৰীক পতাই মেলি এওঁ মানে ফোন কৰিছে খুৰীক, অ' খুৰী আজি থাকক দিয়ক, মাইনাৰো বেয়া লাগিব, যিহেতুকে ই যাব আজি, সেইটো কাৰণে খুৰীক একেবাৰে ফোন চোন কৰি এওঁ ক'লে। তাৰপিছত খুৰীও বুজি পালে। খুৰী এনেকুৱা নহয়, মানে তাই নহ'লে দেউতাকটো থাকিব নোৱাৰে, খুৰা থাকিব নোৱাৰে, খুৰাক মানে লাগেই। টুটুক মাত, ধনক মাত, তাইক ধন বুলি কয় একচুৱেলি ঘৰত। আহিব দে, অঁ ধন বুলি মাতে। তো এতিয়া তাইৰ মানে টেনশ্যন কয় যে দেউতাক লাগিবই ন, মোক পাপাক লাগিবই, মই যাবই লাগিব। বা মই হ'ব দে আজি লাষ্ট, আজি থাক, কাৰণ আজি মোৰো মনটো ভাল নালাগিব। দুদিনমান লাষ্ট হ'ব, দুদিনমান নহয়, আজি কিমান দিনৰ পৰা তাইক মানে কৈ কালি যাবি আজি যাবি কালি যাবি এনেকৈ কৈ আজি লাষ্ট, আজি ৰাখিছোঁ। আৰু সি আজি যাব এতিয়া পাপাকৰ লগত, পাপাকেও ৰেডি হৈ আছে, আৰু তাৰ মই বেডিং চেডিংবিলাক আপোনালোকক দেখুৱাইছোঁ ৰ'ব। আৰু মই এতিয়া বনাব আছোঁ, কাৰণ ল'ৰা যাব, সি বোলে এইবিলাক তাৰ তুলিৰ পৰা, খোৱা বস্তুৰ পৰা, আৰু মই পেকিঙৰ ভিডিঅ' এটাতো দিছোঁৱেই, এয়া তো এতিয়া মোৰ তাৰ খোৱা বনাব আছে, সি পেকিং কৰিও লৈ যাব আৰু ঘৰতো কিবা কিবি খাই যাব। তো মই এতিয়া বনাবলৈ যাওঁ, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। তো মই আহিলোঁ এতিয়া কিটচেনত, আৰু কিটচেনত আহি পাওঁ যে মোৰ মিষ্টাৰে কিবা কৰি আছে। কি কৰি আছে? হাই মৰ্ণিং। গাখীৰ এয়া ইয়াতে অকণমান জাষ্ট হেল্থ ছাপ্লিমেণ্ট, হৰ্লিক্সৰ নিচিনা বস্তু, বনভিটাৰ নিচিনা বস্তু, প্ৰটিন টাইপৰ অলপ ৱৰ্কআউট কৰি আহিলোঁ। চ' আহি তেওঁ সদায় ৰাতিপুৱা কৰে ৱৰ্কআউট, মাজতে মিছো যায়, ইমান পাঞ্চুৱেল নহয়, বাট যিমানখিনি পাৰোঁ কৰিবলৈ যত্ন কৰোঁ আৰু এয়া। অঁ তুমি কৰি লোৱা, আৰু মই এইপিনে বহাইছোঁ কেৰাহী, আৰু এয়া এইবিলাক ৰেডি কৰি লৈছোঁ, কাৰণ ল'ৰাই যিহেতুকে মোৰ চিলি পৰ্ক খাই যথেষ্ট ভাল পায়, আৰু তাৰ কাৰণে মই এয়া বনাই দি পঠিয়াম এনেকৈ পৰ্ক। সি লৈ যাব, এয়া বুলি নহয়, দেউতাক যোৱাই প্ৰতি মই তেনেকৈয়ে দি পঠিয়াওঁ জানেনে, প্ৰত্যেক দিনাই মানে মই এনেকৈ তাক বনাই দিয়ে পঠিয়াওঁ। আৰু আজি সি কৈছে মা মই লৈ যাম, খাই নাযাওঁ, কিন্তু খাই যাব কিবা কিবি বেলেগ, চিকেন আছে কিবা আছে, এইখিনি খাই যাব, কিন্তু পৰ্কটো সি লৈহে যাব। তো মই এতিয়া বনাই লওঁ।
মোৰ বনোৱা মেলা হৈ গ'ল আৰু আমাৰ টুটু বাইদেউ কি বনাই আছে আপুনি মেগী কাৰ কাৰণে মোৰ ফোন আছে ফোন আহিছে ফোনত ধৰিলে মোৰ কিন্তু কেৰাহীৰ তেল গৰম হৈছে টুটু কেৰাহীৰ তেল গৰম তো মই এতিয়া পানী এগিলাচ আগতে খাই লওঁ তাৰ আগত দুখ কৰি দেখুওৱা নাই জানেনে কিন্তু মোৰ যথেষ্ট বেয়া লাগিছে আজি মনটো কাৰণ এই 5 মাহে ঘৰত একেৰাহে থাকিলেতো সেইটো কাৰণে বিৰাট বেয়া লাগিছে কিন্তু তাৰ আগত মই একদম দেখাই দিয়া নাই সেই বেয়া লগাটো তাক খালি এনেকৈ উৎসাহ দি আছোঁ আৰু বেয়া লাগিছে এনেকৈ কালি ৰাতিপুৱা ইমান বেয়া লাগিছে মই যেতিয়া সি আগতে হোষ্টেল যাব ওলাই মোৰ দুখেই লাগে কিন্তু এতিয়া মানে কালি ৰাতিপুৱা আৰু বেছি বেয়া লাগিছে সি মোক সুধি আছে মই তোমাৰ বেয়া লগা নাই কিয় নালাগিব লাগিছে ন কিন্তু মই তাক কৈছোঁ নাই নাই পঢ়িব যাবা মোৰ একদম বেয়া লগা নাই এনেকৈ কওঁ তো এয়ে আজি সৰুটো এতিয়ালৈ উঠাই নাই তো ডাঙৰটো একদম গা পা ধুই একদম ৰেডি আৰু ফ্ৰেছ ন তো এতিয়া সি মেগী খাব তাৰপাছতে চিকেন খাব বোলে 2 পিচমান আৰু কি খাবি ডিম গাখীৰ ডিম বইল কৰিটো 2টা তো এইখিনি খাই পেলাই তাহাঁতে যাব তো মই এতিয়া যোৱালৈকে আপোনালোকক তাৰ ভিডিঅ'খিনি দেখুৱাই থাকিব পাৰিম আৰু যেতিয়া নেকি সি আহিব আকৌ তেতিয়া আকৌ আপোনালোকে তাক লগ পাব বা মই যদি কেতিয়াবা মই এতিয়া পুতুককৈ যাবই নোৱাৰোঁ জানেনে ক'তো ওলাই আৰু যিহেতুকে এনেকুৱা চিটুৱেশ্যন ইহঁতৰ মানে হোষ্টেলত একদম বেলেগ মানুহ যাব নিদিয়ে সেইটো কাৰণে বিৰাট ভাল বাৰু বেলেগ মানুহ যাব নিদিয়ে কাৰণ এতিয়া তাহাঁতৰ ক্লাছ 10ৰ ষ্টুডেণ্ট চব আহিলেই ইয়ে যোৱা নাই অকল তাহাঁতৰ 10ৰ ষ্টুডেণ্ট আহিয়ে গ'ল আৰু প্লাছ এতিয়া ক্লাছবিলাকো আৰম্ভ হ'ব ধুনীয়াকৈ কাৰণ যিহেতুকে সিহঁতে এইবাৰ মেট্ৰিক দিব তো সেইটো কাৰণে এতিয়া কোনো বাহিৰা মানুহ যোৱা বন্ধ কৰিব মানে গাৰ্জেন চাৰ্জেন আমাক যাব নিদিয়ে তথাপিতো মই যদি যাওঁ আপোনালোকক ট্ৰাই কৰিম তাক দেখুৱাবৰ কাৰণে আৰু এনেকৈ আৰু আজি এইখিনি পাৰ কৰিছোঁ আৰু ল'ৰা যাব ওলালে এতিয়া খোৱা বোৱা হৈ গ'ল আৰু মানুহজনে ইয়াত থ'ব যাব ওলালে তো এতিয়া ল'ৰা যাব ওলাইছে বেয়া লাগিছে একদম কিন্তু উপায় নাই পুকুৰীটো দেখিলে কান্দিয়ে দিব এতিয়া তাক লুকুৱাব লাগিব আগে পুকুক এইটো কি লৈছা তুমি ইয়াত দেখুওৱা ভালকৈ যাওঁ এখন মানুহজনৰ আই কাৰ্ড এখন লৈ যাব মানে কি যাতে কি তাতে ৰাস্তাত কোনোবাই ধৰিলে এখন দেখুৱাই দিলে আৰু VVIP ট্ৰিটমেণ্ট তো আমাৰ দেহা একেবাৰে ওলাই লৈছে এইফালে ৰেডি পূৰা এতিয়া যাবলৈ পানী বটলটো কিন্তু ভালকৈ ৰাখিবি অঁ তোৰ মানে বিচনাৰ লগতে ৰাখিবি তো এতিয়া আহি গৈ লওক যোৱাৰ আগত দাদাই যুঁজি আছে ন আজিও যুঁজিব নেৰিলে দাদাকে ন এইয়া তুমি আহি গ'লা একো নহয় এইয়া দাদাৰ লগত কোনে যুঁজি আছে হাই হাই কৈ দিয়া দাদাকে যাব বুলি কি কান্দিব ধৰিছে দেই দাদা ক'তো নাযায় ভাল লাগছে না বাপৰে মানে ষ্টাইলত গৈছে আৰু হোষ্টেলত চাওঁ জোতা পিন্ধি চাওঁ নাই কোন অঁ ভাল লাগিছে কিয় বেয়া লাগিব জোতাযোৰেদি দূৰত যা অলপ দূৰত যা অঁ দে ৰ পুকুক লুকুৱাব লাগিব ল'ৰাই ঘৰৰ পৰা যোৱাৰ আগত সদায় এনেকৈ সেৱা কৰি যায় আমিও যাওঁ সদায় ক'ৰবাত গ'লে প্ৰভু ঈশ্বৰৰ হেৰিত সেৱা কৰিছ জয় কৃষ্ণ গুৰু একদম ভালকৈ পঢ়া শুনা কৰিবি ভালকৈ যাবি ভালকৈ থাকিবি
লৰা গ'ল এতিয়া আমি বহি আছোঁ মোৰ একদম মনটো ভাল লাগি থকা নাই আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰি দিওঁ আৰু যিহেতুকে পঢ়িব লাগিবই যাব লাগিবই আকৌ আহিবই সি কিন্তু এতিয়া সি বহুত দিন ঘৰতো থাকিলে যিহেতুকে বন্ধই আছিলে সেইটো কাৰণে আজি তাৰ স্কুল খোলা 10 days মান হ'ল কিন্তু তাৰ গা অলপ বেয়া হৈ থাকে মই পঠোৱা নাছিলোঁ আজি পঠিয়াই দিলোঁ পুকু একদম কান্দি কান্দি অৱস্থা নাই জানানে কান্দি কান্দি অৱস্থা নাই ককায়েক গ'ল ই মানে আজি মানে সি কিবা এটা ফিল কৰিছে যে দাদা গ'ল মানে তো সেইটো কাৰণে সিও কান্দি আছে ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰি দিওঁ যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ছ' মাছ আৰু যিসকলে কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰে তো ফ্ৰেণ্ডছ লাভ ইউ বাই বাই